আপুনি মোক মাতিছিলে নেকি? কেলে মাতিছিলে বাৰু? এই কাপোৰযোৰ লোৱা, মোৰ এই লগৰবিলাক আহিব এতিয়া তোমাক চাবলৈ। এনেকৈ ওলাবা নেকি মানুহৰ আগত? যিমান যি কি হ'লেও এতিয়া আৰু এখন ঘৰৰ বোৱাৰী হ'লা, এনেকৈ ওলালে নহ'ব নহয় মানুহৰ আগত। মোৰ মানে মেখেলা চাদৰ নাই অনা যে, সেইটো কাৰণে পিন্ধা নাই। ভৰাই আনিবলৈ জানিলা? মেখেলা চাদৰ দুযোৰমান ভৰাই আনিবলৈ নাজানিলা? মইনো কেনেকৈ গম পাওঁ আকৌ মেখেলা চাদৰ আনিব লাগে বুলি? মইতো আগতে মেখেলা চাদৰ নিপিন্ধো নহয় কিবা। এইযোৰ লোৱা, পিন্ধি লোৱাগৈ যোৱা। হ'ব তেন্তে দিয়ক, মই পিন্ধি লওঁগৈ। আৰু আপোনাৰ ওচৰত কিবা অসমীয়া গহনা আছে নেকি বাৰু লগত পিন্ধিবলৈ? অসমীয়া গহনা আকৌ কেলে? তুমি কিবা ফুৰিবলৈ নোযোৱা নহয়, ঘৰতহে পিন্ধিবা। নালাগে এতিয়া অসমীয়া গহনা পিন্ধিবলৈ। হ'লেও ডিঙিটো বহুত খালী খালী লাগে যে, ভাল নালাগে, সেইটো কাৰণে আৰু সুধিছোঁ। মোৰ ওচৰত বেলেগ চেইন আছে বাৰু, মই দিমগৈ তোমাক। এতিয়া এযোৰ আগে পিন্ধি লোৱাগৈচোন যোৱা। ঠিক আছে বাৰু, মই পিন্ধি লওঁগৈ। তাইক একেবাৰে অসমীয়া গহনাহে লাগে পিন্ধিবলৈ, ফুৰিবলৈহে যাব যেনিবা। ইমান ষ্টাইলো ক'তনো পালেগৈ আৰু এইজনী। মই মোৰ লগৰ এই ৰীতা ভাগৰ ছোৱালীজনীক চাইছিলোঁ, ইমান ধুনীয়া ছোৱালী। এইবোৰ ল'ৰা, এইবোৰহে পালেগৈ আৰু। লগৰকেইজনী আহিব এতিয়া, চাহ তাহ অকণো ভালকৈ নোখোৱালে মানে পিছত আকৌ মোক লাজেই দিব পায়। এই মুনুটো কেনেকৈ জানো, তাকে পঠিয়াবচোন চাহ খাবলৈ কিবা আনিবলৈ। কাৰো গাত কথা নালাগে, চব মই অকলে অকলে চম্ভালিবলগীয়া হয়। এতিয়া ল'ৰা এইজনী ক'ৰবাৰ পৰা উঠাই লৈ আহিলে। মানে কৈছোঁ নহয়, এতিয়া একো কৰিব নোৱাৰোঁ কাৰণে, নহ'লে মই চাওঁগৈচোন চাদৰ মেখেলানো কেনেকৈ পিন্ধিছে। বেলেগ ষ্টাইলত নিপিন্ধিলেহে আছে, যিখনে ষ্টাইল দিয়ে আৰু। এইযোৰ কাপোৰে যে মোক অলপো ভাল দেখুওৱা নাই পাই। বুঢ়ীৰ ওচৰত ইমান ধুনীয়া ধুনীয়া কাপোৰ আছিলে, মোক আৰু এইযোৰহে দিলে। দেখিবলৈ বেয়া লাগক বুলিয়ে দিলে চাগে এইযোৰ কাপোৰ। এইযোৰ পিন্ধি মানুহৰ আগত ওলালে ভাল দেখাব জানো হয়? বেলেগ এযোৰকে বিচাৰি চাওঁগৈ নি বাৰু? এই মুনুটো কেনি যায়গৈ জানো পাই, বিচাৰি ফুৰিলেও বিচাৰি নাপাওঁ। তোমাৰ পিন্ধি হ'ল নেকি? ইমান টাইম লাগে নি আৰু পিন্ধোতে? মা, এই কাপোৰযোৰে মোক অলপো ভাল দেখুওৱা নাই। আপোনাৰ ওচৰত বেলেগ কাপোৰ আছে যদি মোক বেলেগ এযোৰে দিয়কচোন পিন্ধিবলৈ। বেলেগ আকৌ কেলে? এইযোৰে পিন্ধি থাকা, ঘৰতহে পিন্ধিবা, ক'তো ফুৰিবলৈ নোযোৱা নহয় কিবা। হ'লেও মোৰ এইযোৰে অকণো ভাল লগা নাই দেখিবলৈ। ভাল লগা নাই বুলি ক'লে হ'ব নি? নিজে লৈ আহিব লাগিছিলে আকৌ, তেতিয়াহ'লে ভাল দেখুওৱা কাপোৰ। এই বুঢ়ীজনী যে বেছি কথা কয় আৰু অলপ, চব কথাতে আৰু মোক কাট মাৰি কথা ক'বই আৰু। মোৰ এই লগৰকেইজনী পাবহি, চাহ অকণমান বনাই দিবাগৈ আকৌ তুমি। মিঠাই এই পাকঘৰতে আছে। হ'ব বাৰু, মোৰ এই কাপোৰ কেইটামান ধুবলৈ আছে, মই এই ধুই লওঁগৈ। মোৰ এই লগৰকেইজনী আহিব পাৰে, তুমি চাই থাকিবা আগফালে। ঠিক আছে, মই চামগৈ বাৰু। এই বুঢ়ীজনীয়ে মোক বেয়া দেখালে ভালেই পায়, ইমান কাপোৰ আছে, এযোৰ দিবলৈ টান পাইছে। অকল এইযোৰে যি দিলে আৰু মোক। তুমি চাদৰ মেখেলা পিন্ধিলাই নি? বৰ ধুনীয়া লাগিছে পাই তোমাক দেখিবলৈ আজি। হ'ব, মিছা মাতিব নালাগে, এইযোৰ কাপোৰে মোক এনেও দেখিবলৈ ধুনীয়া লগা নাই। আজি ওলাবাচোন বাৰু, বজাৰ কৰিবলৈ যাম, মোৰ এই কাপোৰ কেইযোৰমান আনিবলগীয়া আছে। মোৰ ওচৰত এতিয়া পইচা নাই নহয় তেনেকৈ, মাক বিচাৰিলেহে হ'ব, মায়ে দিলে যাম বাৰু। তোমাক পইচা দিব হ'ল আৰু। থাকিলে দিব বাৰু, দিলে মানে যাম আৰু, ওলাবা তেতিয়া। মই তিনিআলিৰ পৰা আহোঁগৈ দেই, মায়ে মোক মানে এই মাংস আনিবলৈ পঠিয়াইছে। হ'ব যোৱা, ময়ো এই আগফালে চাওঁগৈ, কোনোবা লগৰ আহিব নে কি বোলে, মোক আকৌ চাই থাকিবলৈ কৈছে। হ'ব তেন্তে মই যাওঁ হা। ময়ো যাওঁচোন, আগফালে কোনোবা আহিছে নি চাওঁগৈ, নহ'লে বুঢ়ীয়ে আকৌ কাট মাৰি কথা শুনাবহি।